নমস্কাৰ, মই প্ৰীতমে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি খুৰা এজনৰ ঘৰ ফল্ডিং বাউণ্ডেৰী ৱাল মাৰিছে, তাকে অকণমান দেখুৱাওঁ বুলি। এয়া চাওকচোন, প্ৰথমে এনেদৰে গাঁত খান্দি গিটি মছলা দি পোষ্টটো জাম দি লোৱা হয় আৰু এয়া চাওকচোন, ইয়াতে মছলা বনোৱা হৈছিল। আনফালে আপোনালোকক এয়া পোষ্টকেইটা দেখুৱাইছোঁ। পোষ্টকেইটা চাওকচোন, এয়া পোষ্টকেইটা মাজত কেনেদৰে খাপ আছে দেখিছেনে? এই খাপকেইটাৰ মাজতে ৱালকেইখন বহুওৱা হয়। দাদাকেইজনৰ পৰা জানিব পৰা মতে পোষ্টবিলাক প্ৰায় 6 ফিটৰ পৰা আৰম্ভ হয়। 6, 8, 10 যিমানটো চাইজত লাগে সিমানটো চাইজতে পোষ্ট পাই যাব। বহুত দিনৰ পৰাই মোবাইলতে দেখি আহিছিলোঁ, আজি এয়া চকুৰ আগত চাবলৈ আহিছোঁ। এয়া চাওকচোন, এয়া বাউণ্ডেৰী ৱালৰ কাষতে ফল্ডিং বাউণ্ডেৰী ৱাল মৰা হৈছে। এয়া ডিজাইনটো চাওকচোন, এয়া এনেকুৱা ডিজাইন আৰু পোষ্টটোৰ সোমাজত আছে এনেদৰে খাপ, মানে এই ওপৰৰ পৰা এনেদৰে ভৰাই দিয়ে। ইয়াৰে সীমা ইয়ালৈকে আহিছে, মাত্ৰ 3খন খাইছে। ইয়াত এটা ছাইড প্ৰায় হৈয়ে গ'ল খুটা পতা, আৰু এয়া ৱালৰ ডিজাইনটো কেনেকুৱা লাগিছে। লগাব সুবিধা হোৱাকৈ প্ৰথমে তলত এখন এখনকৈ খুৱাই লৈছে, তেতিয়াহে বাকী কেইখন খুৱাবলৈ সুবিধা হয়। দেখিছেনে আমাৰ হোটেলখন? অপজিট ছাইডত এয়া খুৰা মাটিখিনি আছে, আৰু এয়া দুয়োটা ছাইডে অকণমান দেখুৱাই দিছোঁ। ফাইনেলি এয়া লগোৱা হৈ গ'ল। চাওকচোন, এয়া ডিজাইনটো কিমান ধুনীয়া লাগিছে। কম খৰচত কম দিনৰ ভিতৰতে আপোনালোকেও বনাব বিচাৰে নেকি? যদি বিচাৰে কণ্টেক্ট কৰিব। মোৰ লগতে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো কেনেকৈ পালে জনাব। পিছে আজিলৈ আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।